গোস্বামীজ কিচেনৰ মই মনিকা গোস্বামী ডেকাই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ৰেচিপি ভিডিঅ'। সেইটো হৈছে মাছৰ মুড়ি ঘণ্টা। গতিকে সেই ৰেচিপিবিধ বনাবৰ বাবে আমাক কিনো সামগ্ৰীৰ প্ৰয়োজন হ'ব আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। মোৰ ইয়াত তেল প্ৰায় গৰম হৈ গৈছে। ইয়াতে মই কাটি ৰখা পিঁয়াজ দুটা দি দিলোঁ। এয়া নহৰু আৰু আদা বটা। এইখিনি মই এতিয়া অকণমান বাদামী কালাৰ হোৱালৈকে মই একেৰাহে লৰাম। এনেধৰণে অকণমান সময় মই লৰাই থাকিম। দেখিছেনে? ইয়াতে মই এতিয়া দুখিলা তেজপাত এড কৰি দিম। এয়া এইখিনি মই আৰু অকণমান ৰঙা পৰালৈকে ভাজিম। মই মগু দাইলকেইটা ইতিমধ্যে ধুই ৰেডি কৰি থৈছোঁ। সেইখিনি মই ইয়াতে এতিয়া মছলাখিনি দি দিম। আগতীয়াকৈ ৰেডি কৰি থোৱা মছলাত আছিলে জিৰা গুড়ি, গৰম মছলা আৰু ৰেড চিলি গুড়া 1 চামুচ, এয়া আৰু হালধি গুড়াও আছে। গোটেইখিনি অকণমান পিঁয়াজ আৰু তেলৰ লগত মিহলি নোহোৱালৈকে একেৰাহে এনেধৰণে লৰাম। আৰু এতিয়া মই ইয়াত মগু দাইলকেইটা এড কৰি দিম। এইয়া দেখিছেনে? ইয়াতে মই এতিয়া মগু দাইলখিনি এড কৰি দিলোঁ। এয়া মই এতিয়া দাইলখিনি অকণমান ৰঙা হোৱালৈকে একেৰাহে এনেধৰণে ভাজিম। এয়া হৈয়ে গৈছে ইতিমধ্যে ভজা। এতিয়া মই এইখিনি এটা সৰু কুকাৰত দি দিম। দাইলকেইটা ধুনীয়াকৈ সিজি যাব তেতিয়া। ইয়াতে জোখমতে এগিলাচমান পানী দি দিম। মই মগুমাহ 1 কাপ লৈছিলোঁ, গতিকে মই ইয়াতে এগিলাচ পানী এড কৰিছোঁ। আৰু ইয়াতে মই এখন পাপৰ আধা সেকা কৰি ইয়াৰ লগত মই ভাঙি পেলাই জইন কৰি দিম। এইয়া দেখিছেনে? লাগিছেনে? অকণমান এক্সট্ৰা বস্তুটো মই অকণ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকেও খাবচোন এনেধৰণে বনাই। এইয়া ইয়াতে মই লং ইলাচি গুড়া অকণমান মিক্স কৰি দিলোঁ। আৰু আন্তাজমতে ইয়াত মই এতিয়া নিমখ দিম। তাৰপিছতে মই ইয়াত দিম এতিয়া গৰু ঘিউ 1 চামুচ। গৰু ঘিউ দিলে মুড়ি ঘণ্টাবিধ খাবলৈ খুব ধুনীয়া সোৱাদ হয়। আপোনালোকে চাবচোন এনেধৰণে বনাই খাব। এয়া গৰু ঘিউ মই 1 চামুচ এড কৰি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে মই আগতীয়াকৈ ভাজি ৰখা মাছৰ মূৰখিনি যোগ কৰি দিম। আৰু কুকাৰৰ ঢাকনি বন্ধ কৰি মই এটা চিটি অহালৈকে গেছত তুলি দিম। চিটি এটা আহিলে দাইলখিনি খুব ধুনীয়াকৈ সিজি যাব। এয়া মুড়ি ঘণ্টা হৈ গৈছে। কি ধুনীয়া লাগিছে দেখিবলৈ, নহয় জানো? গৰম গৰম ভাত বনাওক, খাওক আৰু মোক কমেণ্ট কৰি জনাওক। বাই বাই।